क'क्राझार जिल्लानि 9 नं बनरगाव बियाब सिंनि शान्तिनगराव शनिबारखालि बिपिएफ हान्जानि मोनसे जयनिं हाबाफारि जालाङो। बे जयनिं हाबाफारियाव इउपिपिएल आरो बिजेपि हान्जानि मावथि मददगिरिफोरा बिपिएफआव हाबो। गासै सा 80 इउपिपिएल आरो बिजेपिनि मावथि मददगिरिफोरा बिपिएफ हान्जायाव हाबो। बे जयनिं हाबाफारिया जादोंमोन बिपिएफ हान्जानि दैदेनगिरि जुबिराज बसुमतारीनि नुजाथिनायाव। प्रथमते आपनाक मैं अपना चैनल में धन्यवाद ज्ञापन करिছোঁ। आज आमार शान्तिनगर प्राइमारी और आमार 2 नम्बर वार्डर है पाथरघाट बुली कय जगहटोर नाम। এই অঞ্চলৰ পৰা বহুত আমাৰ আই মাতৃসকল আমাৰ দাদা বন্ধুসকল ইউপিপিএল দলত আছিল আগত। এতিয়া ইউপিপিএল দলটো এৰি পেলাই তেখেতসকলে আমাৰ বিপিএফ দল ছাৰ হাগ্ৰামাৰ দলত ভাল পাই পেলাই এতিয়া তেখেতসকলে নিজে আমাক মাতি পেলাই আজি আমাৰ ভাইটি এই গোপাল বিশ্বাসে তেখেতে আমাক মাতি পেলাই এৰেঞ্জমেণ্ট তেখেতে কৰিছে। কৰি পেলাই আজি আমাৰ এই পাথৰঘাট 2 নম্বৰ ৱাৰ্ডত যিটো জয়নিং প্ৰগ্ৰাম তেখেতৰ আয়োজনৰ কাৰণে আজি আমি এইটো কৰিবলৈ হুকুম হ'ল। এৰাউণ্ড 100ৰ ওপৰত আছে সব আমাৰ আই মহিলা আৰু আমাৰ দাদা বন্ধুসকলক 100জনৰ ওপৰত আছে। যিটো আপোনাৰ বিপিএফ দলৰ গড়ে গড়ে বিপিএফ গাঁৱে গাঁৱে বিপিএফ শ্লোগানৰ বাবে আপুনি কি কয়? হয়, এতিয়া আমাৰ বিটিচি অঞ্চলত যিমান জাতি জনগোষ্ঠী আছে আমাৰ ছাৰ হাগ্ৰামাৰ যিটো বিপিএফ সকলোৰ মুখৰ পৰা গাঁৱে গাঁৱে বিপিএফ ঘৰে ঘৰে বিপিএফ সকলো মুখৰ পৰা যিমান জাতি জনগোষ্ঠী আছে আমাৰ বিটিচি অঞ্চলত সকলোৰ মুখৰ পৰা এটাই ওলায় এই কথাই ওলায় যে আমাৰ ঘৰে ঘৰে বিপিএফ গাঁৱে গাঁৱে বিপিএফ আমাক লাগে হাগ্ৰামা ছাৰক লাগে এইটো কথা ওলায়। বাধ্য হৈ গ'ল আমাৰ ৰাইজ আমাৰ বিটিচি অঞ্চলৰ যিমান ৰাইজ বাধ্য হৈ গ'ল। যি চৰকাৰ এতিয়া ইউপিপিএল চৰকাৰ বিটিচি চলাই আছে এই চৰকাৰটো টোটেলি ফেইলাৰ বুলি সকলো ৰাইজে গম পাইছে আৰু চৰকাৰটো ভালদৰে চলাব নোৱাৰিলে। সেইকাৰণে আমাৰ বিটিচি অঞ্চলৰ ৰাইজ সকলোৱে কয় এতিয়া আমাক বিপিএফ দলকে লাগে আমাক হাগ্ৰামা ছাৰকে লাগে। এই কথাটো সকলো জাতি জনগোষ্ঠীৰ পৰা মুখৰ পৰা এই কথাটো ওলায়। কাৰণ এই চৰকাৰ যিটো চলাই আছে এতিয়া ইউপিপিএল চৰকাৰ বিটিচিত টোটেলি ফেইলাৰ হয়। এইকাৰণে ৰাইজে ভাল নাপায় তেখেতসকলক। তাৰ কাৰণে এতিয়া আমাৰ দলক দলে দলে আহি পেলাই যোগদান কৰি আছে। নিৰ্বাচন হুমু চাপি আহি আছে, কি কয় আপুনি? হয়, এতিয়া আমি অলৰেডি প্ৰিপেয়াৰ। যিহেতু আমাৰ এইটো ভেৰি নকিং এট দ্য ডোৰ MP ইলেকশ্যনটো। তাৰ কাৰণে আমি সকলো যিমান আমাৰ কৰ্মী কৰ্তা আছে আমাৰ বিপিএফ দলৰ এক্টিভিষ্ট আছে সকলোৱে এটা চাকৰিত হৈ গ'ল। যিহেতু প্ৰিপেয়াৰেশ্যন টোটেলি আমি কৰি আছোঁ। আমি গাঁৱে গাঁৱে ঘূৰি আছোঁ, প্ৰাইমাৰী লেভেল ঘূৰি আছোঁ। যিমান আমাৰ 40টা সমষ্টি বিটিচি অঞ্চলত সকলো সমষ্টিত যিমান আমাৰ বিপিএফ দলৰ কৰ্মকৰ্তা যিমান আছে চব এক্টিভ হৈ আছে আৰু কাম কৰি আছে। ভাল ৰিজাল্টৰ কাৰণে কাম কৰি আছে। খাটাং এইটো আমাৰ 5 নম্বৰ কোকৰাঝাৰ লোকসভা কক আমাৰ ওদালগুৰি মংগলদৈ লোকসভা কক দুটা আমাৰ বিপিএফ দলে জয়যুক্ত এইটো খাটাং। এইটো ৰাইজৰ কিবাটো দেখাই আছে। ৰাইজৰ যি আমি দলে দলে ওলাই আছে তেখেতসকলৰ ৰিজাল্টটো আমি পাই আছোঁ যে খাটাং দুটা সমষ্টি আমি জিকি যাম। ভোটাৰ সকলক আপুনি কি আহ্বান জনাব? আচ্ছা, মই যিমান আমাৰ ওদালগুৰি দৰং বা আমাৰ কোকৰাঝাৰ লোকসভাক যিমান জাতি জনগোষ্ঠী আছে সকলো ৰাইজক মই আহ্বান জনাইছোঁ যাতে অহা দিনত বেছি দিন নাই, ৰাইজ অকল 2 মাহ আছে ইলেকশ্যন হ'ব। এই 2 মাহৰ কাৰণে আমাৰ যিমান জাতি জনগোষ্ঠী আছে সকলক মই আহ্বান জনাইছোঁ যাতে আপোনাৰ ভেলুৱেবল ভোটটো আমাৰ বিপিএফ দলক দি পেলাই আমাৰ বিপিএফ দলৰ যি প্ৰাৰ্থী হওক তাক জয়যুক্ত কৰিবৰ কাৰণে মই এইটো এপিল কৰিছোঁ বা অনুৰোধ কৰিছোঁ। সকলো আমাৰ বিটিচি অঞ্চলৰ জনজাতি যিমান আছে আমাৰ ৰাইজক মই এপিল কৰিছোঁ আমাৰ বিপিএফ দলক জয়যুক্ত কৰিবৰ কাৰণে।